ইমান ডাৱৰীয়া বতৰ বাবা বা এই তুমি ৰাতিপুৱাই কিবা কলিনো যায় জানো একদম মিছা থাকিলেও নাপাওঁ যদি উঠিলে নে নাই জানো পাই যদি উঠিলে মানে হেৰি এতিয়া ফোন এটা কৰি একদম ফুলচোন নেলাগে মাটিয়ে খাবলৈ মন যায় দেই মাতিলে দেখোন ওলাই যাম নহয় তেতিয়া ফোন এটা কৰি গৈছো ইয়াত আছো সোনকালে মুখখন ধুলো বা কেলে চিৰিয়াছ চোতালখন হাৰিছো আয়ো এনেই চোতাল হাৰিছ ইমান ডাৱৰীয়া বতৰ চোতাল হাৰিব লাগে যা মোলে ভাত কেইটামান বাজে মা হেৰিতে গ'ল ফুৰিবলৈ গ'ল ক'ৰবাত হেৰি তই যা নিজে বাৰী খাগে মই হেৰি বাহিৰতে গৈ পাহোঁগৈ অকণমান নালাগে থ মই নালাগে দেখিলে ফোন কৰিবলৈ শান্তি নাই কিবা এটা ফোন কৰিম বুলি ভাবোহে মানুহ নাই বুলি পিছে লাগি ফুৰিব কি নহ'ব বনেবোৰ টকাকৈ নথকাই পাম পাহি গ'লে গৈহে ফোন কৰিমগৈ একেবাৰে মই ক'ত কথা পতা দেখিছনো পাহি গ'লেহে গৈছোঁ যাওঁৱে আকৌ তইনো কি লাগি থাকো নকওঁ মই পাহি ঘৰ পৰা যাম আহিম তই ভাতটো খাগে যা বাৰী মেলি মায়ে হেৰি বাৰী থৈ আছে যাচোন খাগে যা মই আহিম পটককে আহিম মোৰ মোবাইলে নাই ক'ৰ পৰা কথা পাতিম মই ক'ত দেখিলি তই মই পাহি ঘৰ পৰা আহোঁগৈ তই যাচোন সিহঁতেনো কি ইমান হালা কৰিছে চাওঁচোন আৰু মোৰ দোকান যাবলগীয়াও আছিলে কৰিকে লগ ধৰিম দিয়াচোন গ'ল যেন তেতিয়া হেৰি মনে মনে যাওঁ সিহঁতৰ ঘৰলৈ নহ'লে হেৰি তাইক ক'ৰবালৈ গুচিয়ে যাবগৈ তহঁতৰ ঘৰলৈ যাবলৈ ওলাইছিলোঁহে তই আহিলিয়ে ভালে হ'ল দেই ইয়াত কিহে টকা আছিলে হয় আৰু মোৰো টকা এটা আছিলে দোকান যাবলৈ কিবা এটা খাওঁ লাগিছে আৰু দোকান পৰা আহোঁগৈ নেকি এই ডাৱৰীয়া বতৰ যে কিবা এটা খাওঁ লাগেই বাৰু কিন্তু মই বেলেগ এটা দৰকাৰহে আহিছিলোঁ তহঁতৰ ঘৰলৈ পাই হেৰি ঘৰত একো মানে ভণ্টি থাকিলে একো কৰিব নোৱাৰে জানোৱেই দেখোন ভণ্টি থাকিলে ইফালেও পিছে লাগি যায় সিফালেও পিছে এতিয়াও আহিছিলে পিছে যেনে তেনে ভিতৰত সোমাই থৈ আহিছোঁগৈ তাকো ভিতৰলৈ গ'ল নে নগ'ল নাজানো কিন্তু কথাষাৰ মনে মনে ক'ব লাগিব দেই বৈ তেতিয়া একেলগতে যাওঁ দোকানলৈ সেই ৰাস্তাত যাওঁতে কৈ যাবি আকৌ একেলগতে যাওঁ কিনো কথা পাতিছে মোৰ মনে মনে চাওঁহে সেইকেইজনী ক'ৰবাত যাবলৈ আছে মোৰ যাওঁ ইয়াত যে লুকাই থাকিলে নহয় আৰু পাই ক'লে গৈছে বাৰু মই ইমান বক পাইছে কি মোবাইলৰ কথা শুনিছোঁ নিশ্চয় মোবাইল এটা আছে মোবাইলৰ মই মাক কৈ দিব লাগিব যাওঁ পাই সেইজনী ক'লেনো গৈছে আৰু পাই দিলে সেইটো দিনৰ আগতে তোক কোৱা নাই কিন্তু ফোনেই কৰিব পৰা নাই এতিয়ালৈকে ৰিচাৰ্জো কৰি দিলে মোবাইলো দিলে কিন্তু ফোন কৰিব পৰা নাই ঘৰত যিজনী সেইজনী ভণ্টিজনী পিছে লাগে তহঁতৰ ঘৰলৈ আহিম বুলি ক'লোঁ ইমান পিছে লাগি আহে মাথাটোৱে গৰম কৰি দিয়ে এতিয়া ফোন এটা কৰোঁ দেই এই ভণ্টি চণ্টি থাকিলে বেয়া তাকে সেইটোহে ভাল আৰু মোৰ ভণ্টি চণ্টি থাকে এইবোৰহে বেয়া আৰু এইডালে আকৌ ফোন ৰিচিভ নকৰে নহয় টাইমত ফোন এটা কৰিছাচোন মোবাইলৰ কথাই পাতি গৈছে যাওঁ মোবাইলৰ দেখিও আপোনাৰ ভয়ো লাগে নহ'ব মোবাইল কৰি থকা শুনিছোঁ সোমাই আছেগৈ জানো ফোনটো ৰিচিভ নকৰে কেনেকুৱাটো
এতিয়া চান্স পাইছো ন কথা পাতিবলৈ কৈ দিছে দোকানত কিহে খাবিগে ফোনটো ৰিচিভে নকৰিলে পিছত আমি খাবগে লাগিব অকমান সেইডোখৰত ফোন কৰিলে পিছত ৰখি পিনি সেই কথা পাতিম দেই মানুহ থাকিব নহয় আকৌ এই একো নহয় দে তই আৰ কৰি দিবি চুলিখিনি মেলি ল'ম আকৌ এনেকে চুলিখিনি মেলি ল'লে ভণ্টি আহিছে ন চাই দিবি দেই মই মানে ফোন এটা কৰি লওঁ পটককে ফোনটো ৰিচিভ কৰে নে নকৰে আকৌ ফোনটো সেইটোৱে লাগে এই অথনিৰ পৰা হেৰি কৰি আছোঁ ৰিচিভ কৰিব বাৰু মানে তেতিয়াহে এটা ভণ্টিক চাই দিবি খালি দেই হেল্ল' কি কৰিছা অথনিৰ পৰা যে ফোনটো কৰি আছোঁ ৰিচিভ কেলে নাই হেৰি কথা পাতি ইমান ভাল লাগে নহয় তোমাক হ'ব দিয়া পাপা হেৰি ভাল ন তোমাৰ মই মানে বহুত দিনৰ ভণ্টি আহিছে হ'ব মই এই কুচনটো লুকাই থৈ দোকান পৰা আহিলোগে আমি হেৰি খাই ভাল লাগিলে পিছে পিছে লাগি আহিলি কেলেনো অকল যে পিছে পিছে ঘূৰি ফুৰ পাই আমি দুজনী দোকানলৈহে গৈছিলোঁ ন ভাল লাগিলে দোকানলৈ গৈছিলোঁ খাই আজি একেলগতে দেখিলি কৈ আছ ন আমি দোকান গৈছিলোঁ ন এই বেটিয়ে কিবা খাওঁ কৈছিলে সেইকাৰণে মই ইয়াৰ লগতে দোকান গৈছিলোঁ আকৌ যাম বুলি লগ ধৰিলো আকৌ ন ই বিশ্বাসে নকৰে দেখিছো সেইটো নাক ক'বলৈ দে কৈ দিম মই তোৰ সেই মোবাইলৰ কোনে দিলে সেই কিপেড মোবাইল মই মাক কৈ দিম চাবি তই মোক পাহি গ'ল আৰু পাহি কথা পাতি তাক আকৌ কৈ দিম ভণ্টি শুন এই হেৰি যে হেৰি মানে কালি পক্ষী দিছিলে দেই এইটো মানে তোক কম বুলি ভাবিছিলোঁ আৰু নক'লো আৰু তই যে মোক গালি পা মাক নকবি হেৰি মই তোক সেই ডাঙৰ ডাঙৰ চকলেটখন নালাগে মোক একদম এহেজাৰ লাগিব মই কৈ দিছোঁ পইচা এহেজাৰ ক'ব পাৰোঁ পইচাই নাই যেনে তেনে মোৰ মোবাইলটো কিনি দিছে নকবি মাক নকবি মাকলে গালি পাৰিব মই তোক চকলেট দিম মৰ্টন দিম আৰু স্কুল যাবলৈ পইচা সদায় দিম মই কলেজলৈ গ'লে মানে পইচা দিয়ে নহয় মোক মায়ে মই তোক 10 টকা সদায় দিম ইনকম নকৰোঁগে নহয় পইচা দিবলৈ ইমানকে এইটো চা এই গেম খেলিব পাৰি গেম খেলিম দে আমি দুজনী গেম খেলিম দেই কি খব মোৰ চব গম পাবি দে খালি